Holiram Rohan Zindabad! Holiram Rohan Zindabad! Holiram Rohan ধন্যবাদ থাকে ধন্যবাদ থাকি সকলো পৰিয়াল চলবৰ পৰিয়ালে মাটি পতা দিয়ে পাব বুলি মই আপোনালোকক বুজিছোঁ সন্মানীয় একদম সন্মানীয় ৰাইজসকল মেমৰেণ্ডাম আকাৰে দল সংগঠনে আপোনালোকে বহুত মেমৰেণ্ডাম আকাৰে ইয়াত দিয়া হৈছে প্ৰত্যেক সমষ্টিত এনেধৰণৰ মেমৰেণ্ডাম আকাৰ দিছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি ইয়াৰ অভাৱ অভিযোগবিলাকক সেই মেমৰেণ্ডাম আকাৰে আপোনালোকে লিখিত হিচাপে দিছে আপোনালোকৰ মেমৰেণ্ডাম আমি সন্মান কৰোঁ আপোনালোকৰ মেমৰেণ্ডাম সমস্যাবিলাক সমাধান কৰিম আপোনালোকৰ অভাৱ অভিযোগবিলাকক যি লিখিত হিচাপে দিছে সেইটো আমি 20 তাৰিখে 11টা বাজি আমি কাউন্সিলৰ ৰিভিউ মিটিং পাতিছোঁ প্ৰত্যেক এমচি সমষ্টিত মেমৰেণ্ডাম দিয়া হৈছে সেই গোটেইখিনি মেমৰেণ্ডাম যিমান পাৰোঁ সেই 4টা বছৰত আমি গোটেইখিনি কাম সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ কিন্তু আপুনি আজিৰ দিনটোত এটা ডাঙৰ ঘোষণা কৰিছে যে 2 বছৰৰ ভিতৰত সকলোৱে মাটিৰ পট্টা পাব এটা কমিটি গঠন কৰা হ'ব ইয়াত কমিটি যিটো ফৰেষ্ট প্ৰটেকশ্যন 1986ত এইটো আসাম গভৰ্ণমেণ্টে এছেম্বলি পাছ কৰা সেইটো ফৰেষ্ট ৰিজাৰ্ভ বহুত বছৰ যদি 60 বছৰ 70 বছৰ যদি আছে সেইটো এটা আছে যে ফৰেষ্ট প্ৰটেকশ্যন ৰাইট একমতে সেইটো কমিটি গঠন কৰা হ'ব আৰু ছাৰ্ভে কৰা হ'ব প্ৰত্যেক পৰিয়াল কিমানজন আছে ল'ৰা কিমান আছে ছোৱালী কিমান আছে আৰু মা বাপে কিমান আছে গোটেইখিনি এটা ফৰ্ম আছে সেইটো ফৰ্ম কৰি ফিল আপ কৰিব লাগিব মোৰ সমষ্টিৰ ৰংখাং ৰিজাৰ্ভ আছে তাতো প্ৰায় 60-70 বছৰৰ পৰাই তাত বাস কৰা আছে নাম মাত্ৰে ৰিজাৰ্ভ গতিকে তাত কোনো মানে এনিমেলছ বস্তু নায়েই তাতে গতিকে সেইটো হাতী বা বাঘ বা এনেকৈ ধৰণৰ কোনো নাই পুৰুষ একো নাই গতিকে ৰংখাং ৰিজাৰ্ভৰ সেইটো চাৰ্ভে মতে সেই কমিটিটো আমি গঠন কৰিছোঁ 2 বছৰৰ ভিতৰতে আমি 7,771 পৰিয়ালক আমি মাটি পট্টা দিয়া হৈছে তাতো সকলো জাতি জনগোষ্ঠী আছে কাৰ্বি আছে ডিমাচা আছে আৰু লগতে আমাৰ কাৰ্বি ডিমাচা তেওঁলোকৰ আছে আৰু গাৰো আছে তেওঁলোকৰ কাৰণে আমি বিনামূলীয়া মাটি পট্টা দিয়া হৈছে আৰু সেই কমিটিটো কোনে পট্টাটো স্বাক্ষৰ কৰিব ইয়াৰ ছাৰ্ভে কৰাৰ পিছত ডেপুটি কমিশ্যনাৰ আজিকালি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলি কয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰে তাত চাইন কৰা হ'ব আৰু লগতে চাৰ্কুল অফিচাৰ এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰ তেওঁ চাইন কৰিব তাৰপিছত
ইয়াতে DFO ডিভিজনেল ফৰেষ্ট অফিচাৰে চাইন কৰিব তেওঁলোকৰ 3জন চাইন কৰাৰ পিছতে মাটি পট্টাটো দিয়া হৈছে গতিকে সেই চলবল ৰিজাৰ্ভ আমি DC পাছ কৰিছোঁ এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট 1986 মতে চাৰ্ভে কৰি পেলাই আমি 2 বছৰ গোটেইখিনি কাম শেষ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ ছাৰ এটা কথা আছে যে সুলভ মূল্যৰ চাউল যিটো সুলভ মূল্যৰ চাউল সন্থা সদৌ অসম সন্থাই এটা সিদ্ধান্ত লৈছে যে 1 জানুৱাৰীৰ পৰা তেওঁলোকে বিতৰণ নকৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বা কাৰ্বি আংলং জিলাত এই ক্ষেত্ৰত কাউন্সিলবিলাকে ল'ব নিবিচাৰে যদি ডিলাৰে নকৰে যে বেলেগ ফালৰ পৰা দিয়াৰ এতিয়ালৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এলেকা এৰিয়া যি ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং যিমানটো আছে এতিয়ালৈকে আমাৰ লিখিত হিচাপে দিয়া নাই আৰু আমি বিতৰণ কৰিম বুলি তেওঁলোকে এতিয়ালৈকে কোৱা নাই এতিয়া তেওঁলোকৰ কি সমস্যা আছে গোটেইখিনি সমস্যা আমি বুজি পেলাই আলাপ আলোচনাৰ মাজতে সেই সমস্যাবিলাক সমাধান কৰিব পাৰিম এটা পৰিয়ালে কিমানমান বিঘা মাটি পাব পাৰে ৰেচন কাৰ্ডটো আমি আমাৰ প্ৰথমে আনুষ্ঠানিকভাৱে আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ তেখেতৰ বেলেগ সিহঁতৰ কাৰ্যসূচী থকা কাৰণে তেওঁলোকে অহা নাই তেখেত আহিলে আনুষ্ঠানিকভাৱে তেখেতে বিতৰণ কৰা হ'ব বিতৰণ কৰাৰ পিছত আমি জিলাই বিতৰণ কৰা হ'ব আমাৰ কাৰ্বি আংলংটো আমি 126 আছে 126 পৰিয়ালে ইয়াতে ফৰ্ম ফিল আপ কৰা হৈছে সেই গোটেইখিনি আমি এই মাহৰ ভিতৰতে আমি গোটেইখিনি মাটিৰ পট্টা কিমানমান বিঘা পাব এটা পৰিয়ালে তাত যিটো নেকি নিয়মমতে 30 বিঘা পাব আৰু আপোনাৰ যথেষ্ট বিজি চিডিউল 26টা সমষ্টিত মিটিং কিন্তু 20 তাৰিখে 19 তাৰিখে মিটিং শেষ হ'ব 20 তাৰিখে আপোনালোকে মিটিং কৰিব য'ত নেকি যিমান মেমৰেণ্ডাম আছে সেইবোৰক লৈ আপোনালোকে মিটিং কৰিব এইখিনি কাৰণ ৰাইজে যিমানখিনি আমাৰ আশা আকাংক্ষা সেই গোটেইখিনি আশা আকাংক্ষাবিলাক আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে আজি মই ইনষ্ট্ৰাকশ্যন দিলোঁ নটিচ দিলোঁ 30 ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকে থাকিব আৰু গোটেইখিনি আপোনালোকে মই নিমন্ত্ৰণ কৰিছোঁ আপোনালোকে সেই মিটিঙত আহিব যে যিমানখিনি সমষ্টিত আমি গৈছিলোঁ 26টা সমষ্টিত সমান্তৰাল হিচাপে আমি মিটিং গৈছিলোঁ আৰু সেই সমষ্টিবিলাকৰ ৰাইজৰ যিটো আপত্তি কৰিছে মেমৰেণ্ডাম আকাৰে আমাক দিয়া হৈছে সেই গোটেইখিনি স্কিমবিলাকত আমি অফিচাৰ্ছবিলাকৰ লগত ডাইৰেকশ্যন দিম সেই গোটেইখিনি যিটো প্লেন এষ্টিমেট বনাব লাগিব নেক্সট ফাইনেন্সিয়েলৰ এইটো ভৰাব লাগিব আমি যিমানখিনি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যিবিলাকৰ মেমৰেণ্ডাম দিছে আমি ষ্টেপ বাই ষ্টেপ গোটেইখিনি কামত সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বহুত স্কিম আছে প্ৰায় 1000 কোটি টকামান হ'ব গতিকে ষ্টেপ বাই ষ্টেপ বুলি কৈছে আমি কৰিম গোটেইখিনি কাৰণ ৰাইজে আমাক আশা আকাংক্ষা কৰি সেইটো মেমৰেণ্ডামটো দিছে গতিকে সেইটো আমি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম